নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা এনেকুৱা ভিডিঅ'ৰ মাজলৈ লৈ যাম য'ত আমাৰ নিকেতনৰ বাৰ্ষিক উৎসৱৰ বিষয়ে আলোচনা কৰিম আৰু তাত আমি বাৰ্ষিক উৎসৱৰ লগত সংগতি ৰাখি প্ৰথমতে আমি খেল ধেমালিবিলাক চলাইছোঁ আৰু খেল ধেমালিৰ পিছত আমি কেনেদৰে সাংস্কৃতিক অনুষ্ঠানবোৰ এটাৰ পিছত এটাকৈ গোটেইখিনি চলাই নিছোঁ একদম মুকলি অধিৱেশনলৈকে। সেই গোটেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। প্ৰথম ভাগ দ্বিতীয় ভাগ এনেদৰে আপোনালোকে গোটেইকেইটা অনুষ্ঠান চাব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন মোৰ লগত আজি একদম অকণমানি শিশুসকলৰ পৰা ডাঙৰলৈ যিমানবিলাক খেল হৈছে খেলখিনি উপভোগ কৰোঁ। ইণ্টাৰেষ্টিং খেল এইখন। দেখিছেনে বন্ধু বান্ধৱীসকল কণমানিকেইটাৰ কনফিডেঞ্চ। এই বঢ়িয়া, কোনো আউট নহয়। দুজন গ'ল। পুৰা চেলেঞ্জিং মুডত চলি আছে খেল। এইবাৰ আহিছে হাই জাম্প। চাওক ল'ৰাৰ হাই জাম্প চলি আছে। আচাৰ্যসকলে মানে শিকাই দিছে কেনেকৈ শ্বটপুট দলিয়াব লাগে। এখেত আমাৰ জ্যেষ্ঠ আচাৰ্য যতীন দাস আচাৰ্য, এয়া এখেত নৱবৰকটকী আচাৰ্য। এগৰাকী অভিভাৱিকা, তেখেতেও দেখুৱাই দিছে। শেষত জ্যেষ্ঠ আচাৰ্য জয়ন্ত শৰ্মা আচাৰ্যই দেখুৱাই দিছে শ্বটপুট কেনেদৰে দলিয়াব লাগে। তুমি দ্বিতীয়ৰে।
আৰু এনেদৰেই ঠাইতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি যজ্ঞসকলক পুৰস্কৃত কৰা হৈছে বিভাগীয় আচাৰ্যসকলৰ দ্বাৰা। আৰু ইয়াত বিভিন্ন ধৰণৰ খেল ধেমালি হৈ গৈছে। মই তাৰে গোটেইকেইটা খেল ধেমালি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আমি দায়িত্বত থকাৰ বাবে কিছুমান খেলৰহে দৃশ্যাংশ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ যে গোটেইকেইটা খেল মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। এনেদৰেই আমাৰ বাৰ্ষিক উৎসৱৰ খেল ধেমালিখিনি আমি আগতীয়াকৈ শেষ কৰিলোঁ। আৰু ইয়াৰ পিছতে আহি আছে আমাৰ সাংস্কৃতিক কাৰ্যক্ৰম, শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি মুকলি অধিৱেশনলৈকে গোটেইখিনি মই আপোনালোকক দেখুৱাই যাম। আশা কৰোঁ গোটেইকেইটা ভিডিঅ' আপোনালোকে উপভোগ কৰিব আৰু আমাৰ ভুল ত্ৰুটিবোৰ দেখুৱাই দি আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ। ধন্যবাদ। অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'ৰ সৈতে, সাংস্কৃতিক শোভাযাত্ৰাৰ সৈতে গোটেই সাংস্কৃতিক অনুষ্ঠানবোৰ এটাৰ পিছত এটাকৈ দেখুৱাবলৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।